কা বিৰুদ্ধে উত্তাল প্ৰতিবাদ ডিফুত আসু কাৰ্বি আংলং জিলা সমিতি আৰু কেএছৰ সৌজন্যত ডিফুৰ ৰাজপথেদি বিশাল জোৰ সমদল কাৰ্বি আংলং জিলা পথ পৰিবহণ বিভাগৰ উদ্যোগত ৩১ সংখ্যক সপ্তাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভ সপ্তাহজোৰা পথ সুৰক্ষা দিৱসৰ কাৰ্যসূচী স্বচ্ছতাৰ বাবে এখোজ হাওৰাঘাটত পৌৰসভাৰ নিৰন্তৰ সজাগতা অভিযান বিপৰীতে ঠাই ঠাই আৱৰ্জনাৰ দম স্বাস্থ্যসন্মত নহয় মাছ মাংস জোখ মাকতো কৰে ভেজাল কঠোৰ ব্যৱস্থা ল'বলৈ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আসু কাৰ্বি আংলং জিলা সমিতি আৰু কেএছৰ সৌজন্যত আজি সন্ধিয়া বিৰাট জোৰ সমদল বাহিৰ কৰে অসমৰ খিলঞ্জীয়াসকলক জাতি মাটি ভেটি নিশ্চিহ্ন কৰিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কেন্দ্ৰই ইতিমধ্যে গৃহীত কৰা নাগৰিকত্ব সংশোধনী আইন অসমবাসীয়ে মানি ল'ব নোৱাৰে যিকোনো বিনিময়ত এই আইন কেন্দ্ৰই অসমত কাৰ্যকৰী কৰিবলৈ প্ৰতিহত কৰিব সদৌ অসম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা কমিটি আৰু কাৰ্বি ছাত্ৰ সন্থা যৌথ উদ্যোগত শনিবাৰে সন্ধিয়া ডিফুৰ ৰাজপথেদি বাহিৰ কৰে এক বিশাল জোৰ সমদল ডিফুস্থিত কাৰ্বি জাতিৰ জননায়ক চেমচন সিং ইংতি স্মাৰক উদ্যানৰ পৰা আৰম্ভ কৰি বজাৰৰ মাজেৰে অহা প্ৰতিবাদী সমদলে কা আমি কেতিয়াও নামানো শ্লোগানেৰে সন্ধিয়া চহৰখনৰ বতাহ উত্তাল কৰে অৰুণলেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা পথ পৰিবহণ বিভাগৰ উদ্যোগত ডিফু শনিবাৰৰ পৰা আৰম্ভ ৩১ সংখ্যক সপ্তাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস চহৰখনৰ কেইবাখন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা কাৰ্যসূচী সপ্তাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস শুভাৰম্ভ কৰা হয় ডিফু ক্লাবত পুৱা বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হয় ৩১ সংখ্যক সপ্তাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱসৰ কাৰ্যসূচী অহা ১৭ জানুৱাৰীলৈ হ'ব লগা এই সপ্তাহজোৰা পথ কাৰ্যসূচীৰ ভিতৰত অন্তৰ্গত কৰা হৈছে মাৰাথন দৌৰ চকু পৰীক্ষা শিবিৰ পথ নিৰাপত্তা সভা প্ৰচাৰ পত্ৰিকা বিতৰণ পথৰ সুৰক্ষাই জীৱন সুৰক্ষা শীৰ্ষক লক্ষ্যৰে পৰিবহণ বিভাগে জনসাধাৰণক পথ সুৰক্ষাৰ সজাগতা প্ৰদান কৰিব সপ্তাহজোৰা এই কাৰ্যসূচীসমূহৰ অন্তত অৰ্থাৎ ১৭ জানুৱাৰীত ডিফুৰ পৰা মাঞ্জালৈ বাইক সমদলেৰে সম্পন্ন কৰিব বুলি জিলা পৰিবহণ বিভাগৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে নেশ্যনেল ৰোড ছেফটি উইক অৰ্থাৎ ৩১তম পথ সুৰক্ষা সপ্তাহ আজি ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে গোটেই ডিষ্ট্ৰিক্টতে আমি আয়োজন কৰাৰ কাৰণে মনস্থ কৰিছোঁ পথ সুৰক্ষাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা যাতে আপোনালোকে দেখা পাইছে আজিকালি এক্সিডেণ্ট হৈছে এটা মাৰাত্মক ব্যাধি এক্সিডেণ্টটো হয় বিকজ মানুহে পথ সুৰক্ষাৰ যিখিনি নিয়ম আছে সেইখিনি হয়তো নাজানে বা মানিবৰ কাৰণে ইচ্ছুক নহয় সেইকাৰণে যাতে ৰাইজে পথ সুৰক্ষাৰ সকলো নিয়ম মানি চলে এণ্ড আমি যাতে এক্সিডেণ্টৰ যিটো পাৰ্চেণ্টেজ আছে এইটো যাতে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ এক কদম স্বচ্ছতাকে और স্বচ্ছতাৰ দিশত এখোজ এই টেক লাইনক সৰুগত কৰিয়ে বৰ্তমান বিজেপি চৰকাৰৰ দিনত দেশজুৰি অব্যাহত আছে স্বচ্ছ ভাৰত অভিযান মিছন কাৰ্বি আংলং জিলা হাৰাঘাটতো হাওৰাঘাট পৌৰসভাই এই ক্ষেত্ৰত জনগণক সজাগ কৰিবলৈ বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰাখিছে দেৱাল লিখন আদিৰে অব্যাহত ৰাখিছে ব্যাপক প্ৰচাৰ কিন্তু সকলো অচাৰ চাহক আমাৰ প্ৰতিবেদন এছাম বেপৰুৱা লোকৰ বাবে নগৰৰ অ'টত আজিও সুলভ আৱৰ্জনাৰ দম
মাছ মাংসৰ বেপাৰীয়েতো কেৰেপেই নকৰে পৌৰসভাৰ নিৰ্দেশ অস্বাস্থ্যকৰ পৰিৱেশতে বিক্ৰী কৰে মাছ মাংস আদি পাল্লাত জোখ মাখৰ ক্ষেত্ৰতো কৰে চূড়ান্ত ভেজাল যাৰ বাবে সময়ে সময়ে ক্ৰেতা বিক্ৰেতাৰ মাজত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ এনে পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ হাওৰাঘাট আঞ্চলিক সমিতিয়ে হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ আনুষ্ঠানিকভাৱে কেওটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে স্মাৰক পত্ৰ গ্ৰহণ কৰি পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ স্বচ্ছতাৰ ক্ষেত্ৰত কাৰো সৈতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে অৱগত কৰিছে সেই বিষয়টোৰ ওপৰত আমি অতি শীঘ্ৰে পদক্ষেপ ল'ম ইয়াৰ কাৰণে স্বচ্ছতাৰ দিশটো অলপ হাওৰাঘাটৰ যিটো স্বচ্ছতাৰ দিশ আপুনি নিশ্চয় দেখিছে আপোনালোকৰ ছাইনবোৰ্ড ওপৰত লিখা আছে তলতে লেতেৰা হৈ আছে হয় হয় মানে স্বচ্ছতাৰ ওপৰত আমাৰ প্ৰব্লেমটো হ'ল আমাৰ যোনটো চাফাই কৰ্মী আমাৰ কাৰ্যালয়ৰ অধীনত যিবোৰ চাফাই কৰ্মী আছে মানে নিচেই তাকৰ নাই বুলিয়ে ক'ব পাৰি আপোনালোকে অফিচ ষ্টাফত আমাৰ চাফাই কৰ্মীয়ে নাই মানে অতি আমাৰ যোনটো কণ্ট্ৰেকচুৱেল বেচিছত আমাৰ চাফাই কৰ্মী আছে তেখেতসকলৰ মানে খুব সংখ্যক কম আৰু অতি সোনকালে এই সমস্যাটো সমাধানৰ কাৰণে মই পদক্ষেপ আপুনি দায়িত্ব লোৱাৰ পিছৰ পৰা স্বচ্ছতাৰ যিটো শিতান আপোনালোকৰ এইটোত কিমান কোটি টকামান আহিছে নাই কোটি টকাটো ইমান নাই টকাই নাই ক'ব গ'লে টকা অহাই নাই নাই স্বচ্ছতাৰ ওপৰত আমাৰ কোনো টকা নাই কিন্তু এনেই আপোনাৰ এই IHL বুলি কয় চেনিটেৰী টয়লেট আৰু ডাষ্টবিনবোৰ তেখেতসকলে গভৰ্ণমেণ্টে দিছে আৰু গাড়ী 2খন দিছে আমাক টেম্পুখন লৈ বাকী আমি ৰাইজৰ সহযোগত যিখিনি ৰেভিনিউ পাইছোঁ তাৰ পৰা আমি স্বচ্ছতাৰ কাম কৰি থাকোঁ আপোনাৰ স্বচ্ছতাৰ ওপৰত যিহেতু আমাৰ চৰকাৰে কৈ আছে আমাৰ ক্লিননেছ এৱাৰনেছৰ কাৰণে বহুত ফাণ্ড এইবিলাক আহি আছে চাগে আমি দেখিব পাইছোঁ শুনিব পাইছোঁ কিন্তু আমাৰ হাওৰাঘাটত মানে আমি এইবিলাক দেখিবলৈ পোৱা অলপ কম গৈছে আৰু ধৰি লওক প্ৰায় হাওৰাঘাট কিছুমান জেগাত মানে দেখিবলৈ পোৱা যায় মানে আপোনাৰ লেতেৰা থাকে ধৰি লওক মানে মাংস বেপাৰীবিলাকৰ বিশেষকৈ হওক তেনেকুৱাত মানে তাত ক্লিননেছটো একেবাৰে নাই বুলি ক'লেও বেয়া নহয় আৰু হাইজেনিকটো আমাৰ এতিয়া সেইটো লক্ষণীয় মানে কথা আৰু যে হাইজেনিক বস্তুটো আমাৰ বহুত ধ্যান দিব লাগে কিন্তু আমি বজাৰত দেখিব পাইছোঁ অলপো দেখা নাই সেইটো মানে ধৰি লওক মেইনটেইন নকৰে আপোনাৰ তাত প্ৰপাৰ আপোনাৰ ধৰি লওক ৱাটাৰ ছাপ্লাই নাই তো সেইবিলাক মানে একেবাৰে জিৰ' বুলি ক'লেও বেয়া নহয় আৰু তো আমি এটা এতিয়া মেমৰেণ্ডাম দিলোঁ তো চাওঁ আগলৈ কি হয় আমাৰ ডিমাণ্ড কৰিছোঁ যাতে মানে কণ্টিনিউৱাছ পানী থাকিব লাগে আৰু ধৰি লওক তাত যোনবিলাক স্বচ্ছতাটো মেইনটেইন হ'ব লাগে আৰু বিশেষকৈ মানে ধৰি লওক আপোনাৰ মাছ মাংসৰ লগত বহুত আমাৰ জনপ্ৰিয় ডিজিজবোৰ কি হৈছে ট্ৰান্সমিট হয় চ' সেইবিলাকো যাতে ধ্যান দিয়ে কিন্তু আমাৰ হাওৰাঘাটত এইবিলাক আগে পিছে দেখা যোৱা নাই তো সেইটোৱে ডিমাণ্ড কৰিলোঁ আৰু হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতিৰ Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা খণ্ডৰ অধীনত চলি আছে শিক্ষকসকলৰ নিষ্ঠা প্ৰশিক্ষণ জিলাখনৰ চিনথং শিক্ষা খণ্ডৰ অধীনত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলক লৈ অনুষ্ঠিত কৰা এই দ্বিতীয় পৰ্যায় 6 দিনীয়া নিষ্ঠা কাৰ্যসূচী আজি অন্ত পৰে বিদ্যালয়সমূহত প্ৰধান শিক্ষকে নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ শৈক্ষিক বাতাবৰণ উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক ভাল শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ল'বলগীয়া দায়িত্ব পালন কৰা সন্দৰ্ভত কাৰিকৰী শিক্ষা প্ৰদান বৰ্ণ নিৰ্বিশেষে শিক্ষা আহৰণৰ বাবে উদ্বুদ্ধ কৰা আদি বিষয়সমূহৰ ওপৰত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে 6 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠানত
5গৰাকী শিক্ষাবিদে সমল ব্যক্তি হিচাপে অংশ লৈ কেইবাটাও বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষণৰ অন্তিম কাৰ্যসূচীৰ উপলক্ষে আয়োজিত সভাত ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ দাৱা চাংপো লামা আৰু সমল ব্যক্তি সুৰেন্দ্ৰ কলিতাকে ধৰি শিক্ষাবিদ তথা সমল ব্যক্তিসকলে অংশ লয় সভাত উপস্থিত সমল ব্যক্তি তথা শিক্ষাবিদসকলে শিক্ষা সন্দৰ্ভত সুন্দৰ আৰু সাৰগৰ্ভ বক্তৃতা আগবঢ়ায় ইয়াৰ পিছত তৃতীয় পৰ্যায়ৰ নিষ্ঠা কাৰ্যসূচী এইখন বিদ্যালয়তে অহা 22 জানুৱাৰীত হ'ব বুলি সংবাদ মাধ্যমক জানিব দিয়ে গতিকে বৰ্তমান যেটো শিক্ষা দিছে নিষ্ঠা ট্ৰেইনিং এই নিষ্ঠা ট্ৰেইনিং হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক গতিকে ইয়াত কেৰিকুলাম লাৰ্ণিং তাৰপিছত পেডাগজি লেংগুৱেজ আউটকাম ডেভেলপমেণ্ট ছ'চিয়েল পাৰ্চনেল কোৱালিটিজ আৰ্ট ইণ্টিগ্ৰেটেড লাৰ্ণিং হেল্থ ৱেলবিং স্কুল বেছ এছেছমেণ্ট তাৰপিছত আৰ্ট ইণ্টিগ্ৰেটেড ITC বৰ্তমান ITC এপ্লাই কৰিলে কেনেকৈ শিক্ষক শিক্ষয়িত্ৰী অতি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীক ITCৰ মাধ্যমত বিষয়বস্তু তৎক্ষণাৎ বুজাই দিব পাৰিব দেখুৱাব পাৰিব তাৰপিছত পেডাগজি লেংগুৱেজ ইনিচিয়েটিভ স্কুলছ তাৰপাছত পেডাগজি EBS অৰ্থাৎ পৰিৱেশৰ ওপৰত তেওঁলোকক দিয়া হৈছে মেথমেটিক সামগ্ৰিকভাৱে হ'ল এই 12টা মডিউলৰ ওপৰত শিক্ষক শিক্ষয়িত্ৰীসকলক ট্ৰেইনিং দিয়া হৈছে বৈঠালাংশী চেণ্টাৰত বৰ্তমান দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায় সামৰণি হৈ গৈছে এতিয়া দ্বিতীয় পৰ্যায় আজি জমনিকা পৰিল থেংকছ গতিকে ইয়াৰ দ্বাৰা কি হ'ব ছাত্ৰ শিক্ষকসকলে সকলো মাধ্যমত এবিলিটি কৰিব পাৰিব এই 12টা মডিউলৰ জৰিয়তে আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে এবিলিটি কৰা এণ্ড জয়ফুল লাৰ্ণিং ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা লগতে সিহঁতৰ ডেভেলপমেণ্ট কণ্ট্ৰিবিউশ্যন আগতকৈ বেছি কৰাটো এয়া হৈছে মুখ্য উদ্দেশ্য পথাৰটাংছৰ পৰা জাছনিহি ৰিপৰ্ট কাট নিউজ সময়ৰ লগে লগে বহু ৰীতি নীতি উদযাপন কৰিবলৈ যেন আহৰি নোহোৱা হৈছে মানুহৰ ফলত লাহে লাহে উঠি অহা প্ৰজন্মৰ মাজত এইবোৰ ৰীতি নীতি পালনত আগ্ৰহী হোৱা সাধাৰণতে পৰিলক্ষিত নহয় এনে পৰিস্থিতিটো আজি একাংশ সচেতন ব্যক্তিসকলে ক্ৰমে হেৰাব ধৰা ৰীতি নীতিসমূহক এক নতুন গতি দি পুনৰ গ্ৰহণযোগ্য কৰি তুলিবলৈ প্ৰয়াস কৰিছে এনে হেৰাই যাব ধৰা ৰীতি নীতিকে উদ্ধাৰ কৰিবলৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনৰ হাৰলং জবে কাঠেৰাম গাঁৱত উলহ মালহৰে সম্পন্ন হয় পৰম্পৰাগত চক্ৰয় অনুষ্ঠান পাহাৰীয়া জুমতলি জিম টিমত জমা কৰি থোৱা ধান কাপোৰৰ টোপোলাৰ মাজত এয়া কেনেকৈ ঘৰলৈ লৈ আহি আছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে সম্পূৰ্ণ ৰীতি পালনেৰে গীত মাতে ধানৰ টোপোলা জুমতলিৰ জিম টিমৰ পৰা ডেকাসকলে কঢ়িয়াই আনি ঘৰৰ চোতালত প্ৰথমে জমা কৰিছে আৰু চোতালৰ পৰা একাংশই ভঁৰালত ভৰাই আছে হয় পুৰণি দিনত কাৰ্বি গাঁওসমূহত ডেকাসকলে মিলি এইদৰে গৃহস্থৰ ঘৰৰ চোতাললৈ ধানৰ টোপোলা পোৱাহি এই ৰীতি পালনৰ পিছতেই আগন্তুক হাছা কেকান পৰ্বটো সম্পূৰ্ণ ৰীতি নীতি পালনেৰে হাছা কেকান উৎসৱ অনুষ্ঠিত কৰিব বুলি এই চক্ৰয় অনুষ্ঠানৰ উদ্যোক্তাসকলে সংবাদ মাধ্যমক জানিব দিছে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ